So welcome back to my second channel Candy Vlog hai aru hey so আজি মানে ভাবিছো মই ফিচাৰি দত্ত হাক চাব যাওঁ আৰু আমাৰ দোস্ত পাপা হতে হাক ৰুইছে এন্তে বলক আমি ভিডিওটো আৰম্ভ কৰো আছো কি গ্ৰীন পৰিবেশ ইফালে এন্তে বলক মজা বলক আমি ফিচাৰি আহি পাইছো এইটো অলপমান আৰু যাব লাগিব এইটো ফিচাৰি এনকে বলক দোস্ত পেডেল মানি বলক হে দোস্ত আৰু ফাইনেলি আমি আহি পালো আৰু ইয়াতে দোস্ত মানে ইয়াতে খাক ৰুইছে দোস্ত আৰু বৰষুণৰ কাৰণে দোস্ত এতিয়াৰ বৰষুণ বহুত শক্তনে সেইকাৰণে ইয়াৰে ওপৰত দোস্ত প্লাষ্টিক পাৰি দিছে যাতে শাকখিনি নষ্ট হৈ নাযায় এয়া চাওক এয়া মূলা শাক আছে আৰু এয়া দোস্ত এয়া পালেং শাক আছে এয়া পালেং চাওক দোস্ত ৰ'ব 1 মিনিট পালেং শাক ডাঙৰ হৈছে পাই দোস্ত এয়া পালেং শাক আৰু মূলা ওয়াও আলে লাইও আছে দোস্ত এয়া পানী লও এয়া দোস্ত আমাৰে খেতি দোস্ত আমাৰ মানে খুৰা হতে আৰু পাপা হতে দোস্ত কৰি আছে ইয়াতে দোস্ত এয়া নেমুৰ গছ আছে নেমু এইটো লাগিছে বাবা আৰু হে দোস্ত এয়া চাওক ইয়াত তিয়হ আছে দোস্ত তিয়হ মানে লাগা নাই লাগিব আৰু এই সাইডটো তিয়হ মজা দোস্ত হে দোস্ত আৰু এয়া চাওক এয়া কাঁচকল আছে দোস্ত পুৰা লাগি আছে খাব পাৰা দোস্ত কাঁচকল গ্ৰীন পৰিবেশ দোস্ত চাওক একবাৰ মজা ও মজা দোস্ত বলক এই সাইডটো গোটেই দোস্ত কল হৈছে কলে দোস্ত ইয়াতে দোস্ত লাই আৰু ডাঠা শাক দুটাই দোস্ত মিলি আছে লাই আৰু ডাঠা শাক এয়া পালেং শাক আছে দোস্ত টেষ্ট কৰিছো পালেং শাক তো পালেং শাক ছিঙিলো এতিয়া কাঁচাই দোস্ত খাই যাওঁ টেষ্ট আছে নোহোৱা মজা কাঁচাই খাব পাৰি কিন্তু ইয়াতে ইমান টেষ্ট নাই নিমখ জ্বলাই দিয়ে খাই দোস্ত টেষ্ট আছে মজা আৰু হে দোস্ত ইয়াতে এনেকুৱাকৈ মাটিটো ৰেডি কৰা হয় আৰু এয়া সৰু গুটি দিছে দোস্ত চক সেইটো মজা ইয়াতে দোস্ত ডাবৰত মানে জলকীয়াৰ গুটি দোস্ত পেলাইছে আৰু ইয়াৰে পৰা আনি বেলেগ ঠাইত দোস্ত ৰুব লাগিব এতিয়া জলকীয়াটো দোস্ত মানে গাজিব তেতিয়া দোস্ত খাব পৰা হ'ব মজা দোস্ত হে দোস্ত যিহেতু এই আমাৰে শাক দোস্ত 1 মুঠামান দোস্ত ছিংগল লৈ যাওঁ ঘৰৰ দোস্ত পুৰা গৰমে ভাজি দোস্ত এক খাই ভাত দোস্ত খাই দিব লাগিব মূলা শাকেৰে খাব লাগিব দোস্ত এই ইয়াৰে পৰা ছিঙি এই মাহা দোস্ত দুৰুম শাকৰ দোস্ত ছিঙিছো আৰু মানে ঘৰত দোস্ত খাব লাগিব দুৰুম শাক হে দোস্ত আৰু এয়া চাওক এয়া আমাৰ মেৰৰ পৰা এয়া এক বেগ দোস্ত শাক লৈ ললো এয়া চাওক এয়া শাক আছে পুৰা দোস্ত খাব লাগিব এতিয়া দোস্ত যাওঁ দোস্ত বাই দোস্ত হে দোস্ত আৰু আমি মেৰৰ পৰা তুলি দোস্ত শাক লৈ আহিলো আৰু এতিয়া দোস্ত খাম এয়া পুঠি মাছ দোস্ত আৰু এয়া শাক আমাৰ দোস্ত নিজৰ ঘৰৰে দোস্ত আৰু এয়া চাওক এয়া দোস্ত পুঠি মাছ আৰু দোস্ত মাছেৰি শাক খাই মজা লাগে দোস্ত আৰু আপোনালোকে খাব আৰু আমাৰ শাক দোস্ত পুৰা ঘৰৰ শাক আৰু এয়া চাওক এয়া পুঠি মাছ দিলে আমার মেরর শাক দোস্ত মা পুরা খাই দিব দোস্ত মজা লাগিব আৰু এয়া ভাজা মাছ এটা খাই খাব থাকা মাছের দোস্ত খাই পাইছে দে কব পুরা মজা লাগে খাই দোস্ত আজি আমি খাওঁ এয়া শাক আছে মাছ তো চাওক শাক উতলি আছে আৰু শাক আৰু মাছ দোস্ত খাই দিম
মাছ দি দিলে তো আমি যে ভাজিছিলোঁ সেই মাছটা দি দিলে আৰু চাওক এতিয়া ভাজি আছে শাক দস্ত কোনে কোনে খাই শাক দস্ত কমেণ্ট কৰি ক'ব জনাব মাছ আৰু শাক দস্ত গৰকে উতলি আছে দস্ত হওক খাই একদম দস্ত মজা লাগিব মজা দস্ত তো সেই দস্ত শাক ভপকে উতলি আছে দস্ত শাক আৰু মাছ খাই একদম মজা লাগিব সেই দস্তৰো এয়া চাওক এয়া দস্ত ভাত আছে কণী আছে এইটো দস্ত কণী আছে মাছ ভাজা মাছ দস্ত আৰু মাছেদি দস্ত শাক যে বনাইছিলোঁ সেই আৰু দালি দস্ত এতিয়া খাম বলক আৰু সেই দস্ত এইটো দস্ত ঘটি তেতিয়া মই পানী খাম দস্ত আৰু প্ৰথম খাই লওঁ আৰু দস্ত এইকেইদিন মোৰ পৰীক্ষা চলি আছে সেইকাৰণে মই দস্ত ভিডিঅ' দিব পৰা নাছিলোঁ দস্ত আৰু এতিয়া দালি খাই চাম প্ৰথম কেনেকুৱা হৈছে এতিয়া খাম দস্ত আৰু এয়া যে শাক আমাৰ দস্ত মেৰৰে পুৰা আনিছোঁ পুৰা ফ্ৰেছ শাক দস্ত এতিয়া খাম শাক মজা আছে নাইস একদম মজা আছে আৰু আপোনালোকে খাব এইটো কণী আছে চাওক কণী এতিয়া খাম কণী পুৰা একদম মজা আছে ভাজা মাছ মই খাই চাওঁ ভাজা মাছ এয়া ভাজা মাছ খাব খুব মজা আছে কণী বগা শাক মজা দিছিল শাক কিন্তু মজা আছে দস্ত শাক আপোনালোকে খাব চাইকেল মাৰি পুখুৰীত দস্ত গ'লো আৰু তাৰে পৰা শাক চাক লৈ আহিলোঁ দস্ত আৰু শাক খালো খাই পুৰা একদম মজা লাগিছে আৰু আপোনালোকেও খাব শাক চকুৰ কাৰণে দস্ত বিৰাট ভাল ময়ো খাওঁ দস্ত আৰু এইকেইদিন দস্ত ঘৰতে দস্ত ভিডিঅ' দি আছোঁ দস্ত আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগত চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই দস্ত আৰু আমাৰ মানি প্লেণ্টডাল চাওকচোন কিমান ডাঙৰ হৈছে মানি প্লেণ্টডাল চাওক একদম মজা দস্ত বাই বাই দস্ত বাই